ৰায়দেৱৰ মৃত্যুৰ শৰণত এখন আমি স্মৰণিকা গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু এই স্মৰণিকা গ্ৰন্থখন মণিকান্ত ৰায়ে পোৱালমণি স্মৰণিকা গ্ৰন্থ হিচাপে উন্মোচন কৰা হ'ল। গতিকে উক্ত উন্মোচন অনুষ্ঠানত ইয়াত মাননীয় বৈদিক মণিকান্ত ৰায়ৰ স্মৃতিচাৰণ সভাত স্মৰণিকা গ্ৰন্থ পোৱালমণি উন্মোচন। মৃত্যু চিৰসত্য, কিন্তু নিজ কৰ্মৰ জৰিয়তে একাংশই এই মৃত্যুক জয় কৰিব পাৰে। তেনে এজন ব্যক্তি মণিকান্ত ৰায়। ধূপধৰাৰ কলেজ নগৰত স্থায়ীভাৱে থকা তথা দুধনৈ কাৰিপাৰাত জন্মগ্ৰহণ কৰা অৱসৰী উচ্চ পদৰ BSNL বিষয়া শিক্ষানুৰাগী ৰায়ৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৰণিকা স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডক্টৰ বিভূতি কলিতাই। অৱসৰী অধ্যাপক বিমল কুমাৰ ৰায়ৰ ব্যৱস্থাপনাত পৰিচিত সাহিত্যিক নৰমোহন ৰায় চৰকাৰৰ সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰে অধ্যাপকগৰাকীয়ে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰায়ৰ ওপৰত বক্তব্য আগবঢ়োৱা অনুষ্ঠানত মাল্যাৰ্পণ কৰে পত্নী অৱসৰী শিক্ষয়িত্ৰী কনকলতা ৰায়ে। ৰিপোৰ্ট BR নিউজ, ধূপধৰা, গোৱালপাৰা।